Hi guys, welcome to my new vlogs. আৰু আজি পালিখিনিৰ লগত আমি বিহু মাৰিব আহিছো দাদাৰ ঘৰতে। খুব ধুনীয়া গান আৰু ঢোলো বজাব পাৰে। এজন ভাগিন, এজন ভতিজি, এজন মোৰ বেটি। হেল্ল' কৰি দে সবে। হেল্ল' হেপী বিহু লুতকা। হেপী বিহু লুতকা। হেপী বিহু। আবে লুকা তকা গান গাই দিব পাৰিবি তহঁতে? লাজ কৰি আছে। নাই এইটো তই পাৰিবি না গান গাব? তুমি जो पठान मेरी অসমীয়া গান গাই দে নহলে মিচিং গান গাই দে। मुझे नहीं याद। আৰু বিহু মেন আমাৰ অসমৰ সাংস্কৃতিক বাপতি সাহোন বিহু আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিহু বুলি আমি এপাক গাঁৱতে বিহু মাৰো বুলি ওলাই আহিলোঁ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত লৈ। আৰু বহুত ভাল লাগে সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত লৈ আমি নাচিবলৈ আহিছোঁ। উঠি দে চবে। খুব ধুনীয়া ড্ৰেছ, আমাৰ মিচিং ড্ৰেছ আপোনালোকক দেখাই দি আছোঁ। ঘূৰি দি আছোঁ দুইজনে, ঘূৰি দে। অ'কে, মজা, বহুত ভাল লাগিছে। আৰু আগন্তুক দিনবোৰত আমাৰ কণ কণ ভাইটি ভতিজি ভাগিন ল'ৰা ছোৱালীখিনি খুব ভালদৰে পাৰ কৰি যাওক বুলি মই আশা ৰাখিছোঁ। আৰু গাই দিয়াচোন চটকা পাকচোন আবে লৈ দেই ইল দে টিপ টপ দেখিলে আহো বুলি নকবা শুনজনী, টিপ টপ দেখিলে আহো বুলি নকবা শুনজনী, পানী পৰা ঘৰ। খুব ধুনীয়া নাচিছে, খুব ধুনীয়া একদম। বহুত ধন্যবাদ। ঐ তেজা এইফালে নচো দেই। ঐ হাতত ৰিৰা লৈ কি আছিলে গানটোৱে পাহৰিলোঁ, মানে অলপ গাই নাথাকোঁতো এইটো কাৰণে গান চান অলপ পাহৰি গ'লোঁ। যিকে নহওক মোৰ যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।